ব্ৰাইটাৰ আছাম ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি অসমীয়া সাহিত্য সম্পৰ্কীয় 25টা গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবৰ কাৰণে আগবাঢ়িছোঁ। প্ৰশ্ন নম্বৰ 1, ৰীতা চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? উত্তৰ দেওলাংখুই। প্ৰশ্ন নম্বৰ 2, অৰুণোদয় প্ৰথম সম্পাদক কোন? উত্তৰ নাথান ব্ৰাউন। প্ৰশ্ন নম্বৰ 3, অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? উত্তৰ লক্ষ্মীনাথ বেজবৰুৱা। প্ৰশ্ন নম্বৰ 4, অসমীয়া ভাষাৰ প্ৰথম চনেট পুথিখনৰ নাম কি? উত্তৰ হিতেশ্বৰ বৰবৰুৱাৰ মালচ। প্ৰশ্ন নম্বৰ 5, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰ সাগৰ দেখিছা। প্ৰশ্ন নম্বৰ 6, সাহিত্য একাডেমীৰ দ্বাৰা পুৰস্কৃত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰ ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ য়াৰুইংগম। প্ৰশ্ন নম্বৰ 7, কোনজন আহোম ৰজাৰ পৃষ্ঠপোষকতাত হস্তি বিদ্যাৰ্ণৱ নামৰ পুথিখন ৰচনা কৰা হৈছিল? উত্তৰ স্বৰ্গদেউ শিৱসিংহ। প্ৰশ্ন নম্বৰ 8, প্ৰথম অসমীয়া ভ্ৰমণ কাহিনীখনৰ নাম কি? উত্তৰ জ্ঞানদাভিৰাম বৰুৱাৰ বিলাতৰ চিঠি। প্ৰশ্ন নম্বৰ 9, প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? উত্তৰ উইলিয়াম ৰবিনছনৰ গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। প্ৰশ্ন নম্বৰ 10, ৰামধেনুৰ সম্পাদক কোন আছিল? উত্তৰ ইন্দ্ৰকমল বেজবৰুৱা। প্ৰশ্ন নম্বৰ 11, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? উত্তৰ হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত। প্ৰশ্ন নম্বৰ 12, প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটো কি? উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী। প্ৰশ্ন নম্বৰ 13, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? উত্তৰ শৰৎচন্দ্ৰ গোস্বামী। প্ৰশ্ন নম্বৰ 14, ইংৰাজীৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম উপন্যাসখনৰ নাম কি? উত্তৰ যাত্ৰীকৰ যাত্ৰা। প্ৰশ্ন নম্বৰ 15, অসমীয়া ভাষাৰ প্ৰথম সাধুকথাৰ পুথিখনৰ নাম কি? উত্তৰ এলিজা ব্ৰাউনৰ সাধুৰ পুথি। প্ৰশ্ন নম্বৰ 16, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়? উত্তৰ নীলা বাইদেউ। প্ৰশ্ন নম্বৰ 17, মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল? উত্তৰ গংগাধৰ কায়স্থ। প্ৰশ্ন নম্বৰ 18, হোমেন বৰগোহাঞিৰ কোনখন উপন্যাসৰ আধাৰত চিত্ৰ নিৰ্মাণ কৰা হৈছে? উত্তৰ হালধীয়া চৰাইয়ে বাওধান খায়। প্ৰশ্ন নম্বৰ 19, শিলভদ্ৰ কাৰ ছদ্মনাম? উত্তৰ ৰেৱতীমোহন দত্ত চৌধুৰী। প্ৰশ্ন নম্বৰ 20, চিৰ চেনেহী মোৰ ভাষা জননী গীতটো কোনে ৰচনা কৰিছিল? উত্তৰ সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্তই। প্ৰশ্ন নম্বৰ 21, সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কাব্য পুথিখনৰ কবিগৰাকীৰ নাম কি? উত্তৰ নিৰ্মলপ্ৰভা বৰদলৈ। প্ৰশ্ন নম্বৰ 22, অসমীয়া সাহিত্যৰ ৱাল্টাৰ স্কট বুলি কাক আখ্যা দিয়া হয়? উত্তৰ ৰজনীকান্ত বৰদলৈক। প্ৰশ্ন নম্বৰ 23, শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি? উত্তৰ ধন্য নৰতনু ভাল। প্ৰশ্ন নম্বৰ 24, অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক কিতাপ লিখা সাহিত্যিকগৰাকী কোন? উত্তৰ ৰঞ্জু হাজৰিকা। আজিৰ ভিডিঅ'টোৰ একেবাৰে অন্তিম প্ৰশ্ন, প্ৰশ্ন নম্বৰ 25, আহোম যুগৰ শ্ৰেষ্ঠ কবি কোন? উত্তৰ কবিৰাজ চক্ৰৱৰ্তী। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি আপোনালোকৰ উপযোগী হৈছে বুলি অনুভৱ হয় তেনেহ'লে ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিব।